হেল্ল' ফ্ৰেণ্ডছ, নতুন বছৰৰ শুভকামনা দিলোঁ সকলোকে। হেপ্পী নিউ ইয়েৰ। আমি আজি গুৱাহাটীৰে ব্ৰহ্মপুত্ৰ পাৰত এটা মন্দিৰ আছে, শুক্ৰেশ্বৰ মন্দিৰ, তালৈকে গ'লোঁ 1 জানুৱাৰী নতুন বৰ্ষ হিচাপে। পৰিয়ালটোৰ লগত গ'লোঁ। এয়া মন্দিৰটোত গৈ বৰ ভাল লাগিলে। আপোনালোকক এতিয়া দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো। এনেই অলপ ভিডিঅ' কৰিছিলোঁ, গোটেইখিনি নকৰিলোঁ, এনে মন গ'ল অলপ কৰিলোঁ আৰু। দেখিছেনে মূৰ্তিবিলাক ইমান ধুনীয়া ধুনীয়াকৈ ইয়াত বনাই থৈছে, সঁচাকৈ বহুত ভাল লাগিলে। গুৱাহাটীৰ মাজমজিয়াতে এই মন্দিৰটো আছে। ব্ৰহ্মপুত্ৰখন পূৰা ওচৰৰ পৰা ইয়াক দেখিব পায়। দেখিছেনে? এতিয়া পানী অলপ শুকাইছে, যিহেতু এতিয়া খৰালি বতৰ। এয়া দেখিছেনে? এয়া বিষ্ণু আৰু লক্ষী। কি ধুনীয়া লাগিছে এই দৃশ্যটো চাওক। ভাল লাগিছে আমাৰো গৈ, এনেকুৱা এটা জেগাত আহি পবিত্ৰ লাগিছে, যিহেতু আজি 1 জানুৱাৰী। এয়া দেখিছেনে ব্ৰহ্মপুত্ৰখন? পানী পুৰা কমিয়ে গৈছে আৰু অলপ বালি। এয়া দেখিছে কি ধুনীয়া বহল হয় মন্দিৰটো, বহুত ধুনীয়া। মন্দিৰটোৰ নাম শুক্ৰেশ্বৰ মন্দিৰ। নীলাচল পাহাৰতে এইটো মন্দিৰো হয় আৰু নীলাচল পাহাৰতে অৱস্থিত এইটো মন্দিৰটো। বহুত ধুনীয়া মন্দিৰটো। এয়া চাই থাকিব আপোনালোকে। চিম্পলি ভিডিঅ' এটা বনালোঁ। এয়া ওপৰৰ ভাগৰ পৰা এনেকুৱা দেখি মন্দিৰটো। তাতে ফুলো আছে, ধুনীয়া ধুনীয়া ফুল। এতিয়া ফুলিব আৰু এইবিলাক ফুল। ফুলিলে চাগে বৰ ধুনীয়া লাগিব। এই ওপৰৰ ভাগৰ পৰা অলপ ভিডিঅ' কৰিলোঁ। যিহেতু ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, সেইকাৰণে বেয়া লাগিলে। ইমান ধুনীয়া এটা জেগাত গৈ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। কিন্তু যিখিনি কৰিছোঁ সেইখিনি চাই ভাল লাগিলে। আপোনালোকে চাওক, আপোনালোকে আহিব এই মন্দিৰটোত। এয়া আমাৰ ভাৰত মাতা। এয়া আমি ভণ্টি, মা, মই আৰু মোৰ ল'ৰাটো। দেখিছেনে ইমান ধুনীয়া মন্দিৰটো? বহুত মানুহ আহিছে, যিহেতু 1 তাৰিখ, সেইকাৰণে চবে ফুৰিব আহিছে। ইয়াত বুলি নহয়, চব জেগাতে মানুহবিলাক বহুত ধুনীয়াকৈ ফুৰিব। এইজোপা অপৰাজিতা গছ ইমান ধুনীয়াকৈ থৈছে চাওকচোন। আহিছোঁ তেনেহ'লে আজিলৈকে বন্ধুসকল।